ছাবস্ক্ৰাইব কৰক অসম ৱৰ্ল্ড দ্য আছামিজ চেনেল। সকলোতকৈ প্ৰথমে উপভোগ কৰক টেক ভিডিঅ' অসমীয়া ভাষাত। ধন্যবাদ। নমস্কাৰ, মই চক্ৰৱৰ্তী শইকীয়া। আপোনালোকে চাই আছে অসম ৱৰ্ল্ড দ্য আছামিজ চেনেল। আজি আমি এই ভিডিঅ'ত কথা পাতিম যে নিজৰ কম্পিউটাৰৰ ডেস্কটপ স্ক্ৰীণখনক 3D ষ্টাইলত আপুনি কি ধৰণে সজাব পাৰে। ইয়াৰ আজি এটা প্ৰেক্টিকেল ভিডিঅ' আপোনালোকক আমি দেখাম। চাই থাকক ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলত যদি আপুনি নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ। আজি মই আপোনালোকক মোৰ এই স্ক্ৰীণখনৰ দৰে মোৰ এই ডেস্কটপ স্ক্ৰীণখনৰ দৰে আপোনাৰ ডেস্কটপ স্ক্ৰীণখনক সজাবলৈ শিকাম। প্ৰথমতে আপুনি আপোনাৰ ব্ৰাউজাৰটো খুলি ল'ব আৰু ইয়াত চাৰ্চ কৰিব। ইয়াত গৈ গুগলত চাৰ্চ কৰিব। ইয়াত গৈ আপুনি গুগলত চাৰ্চ কৰিব যে 3D ডেস্কটপ ৱালপেপাৰ। যেতিয়া আপুনি 3D ডেস্কটপ ৱালপেপাৰ চাৰ্চ কৰিব তেতিয়া আপুনি হয়তো মোৰ ডেস্কটপ স্ক্ৰীণত দেখাৰ দৰে প্ৰথমতে দেখিব আপুনি এখন 3D ৱালপেপাৰ। সেইখন আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ফটোখন ডাঙৰ হৈ আহিব আৰু ভিউ ইমেজত ক্লিক কৰি দিব। ভিউ ইমেজত ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন এটা টেব খোল খায়। তাত আপুনি ফটোখন দেখা পাব। তাত ছেভ এজ ইমেজ কৰি দিব। তাৰপিছত আপুনি এইখন ছেভ কৰি ল'ব আপোনাৰ গেলাৰীত। তাৰপিছত আপুনি আপোনাৰ ব্ৰাউজাৰটো মিনিমাইজ কৰি দিব আৰু য'ত আপোনাৰ ইমেজখন ডাউনলোড হৈছিলে তাত গৈ আপুনি ছেট এজ ডেস্কটপ বেকগ্ৰাউণ্ড কৰি দিব। ছেট এজ ডেস্কটপ বেকগ্ৰাউণ্ড কৰাৰ পিছত আপুনি এতিয়া নিজৰ মতে বস্তুখিনি সজাব লাগিব। ষ্টেপ বাই ষ্টেপ আপুনি ফ'ল' কৰি যাওক মোক, মই যেনেধৰণে কৰিছোঁ। ঠিক আপোনাৰ যদি বেলেগ ধৰণে ষ্টাইল দিব মন আছে তেতিয়া আপুনি বেলেগ ধৰণেও কৰিব পাৰে। মই আপোনাক জাষ্ট আৰ্হিটো দেখাই দিছোঁ। প্ৰথমতে আপুনি ভিউত গৈ পেলানি অটো এৰেঞ্জ আইকন আৰু আইকন টু গ্ৰিড এইকেইটা অফ কৰি দিব লাগিব। তাৰপিছত আপুনি আইকনবিলাক আনি নিজৰ নিৰ্দিষ্ট স্থানত আপুনি ৰাখিব পাৰিব। মই যি ধৰণে আনিছোঁ ঠিক তেনেধৰণে আনিলেও আপুনি বেলেগ ধৰণেও আনিব পাৰে। ধৰি লওক য'ত য'ত বহাইছোঁ আপুনি বেলেগ জেগাতো বহাব পাৰে। সেইটো নিজৰ চইজৰ ওপৰত কথা। আৰু যিখন মই ডেস্কটপ বেকগ্ৰাউণ্ড ৱালপেপাৰ লৈছোঁ সেইখন আপুনি বেলেগ এখনো আপুনি ইউজ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ ক'বলগীয়া নাই। নিজৰ মতে আপুনি সজাই দিব পাৰে। একদম চিম্পুল। আপুনি ষ্টেপ বাই ষ্টেপ চাই গ'লে শিকি যাব। এতিয়া চাওক আমাৰ আটাইখিনি বস্তু সজোৱা হৈ গৈছে ইতিমধ্যে। এতিয়া আমি কি কৰিব লাগিব, ইয়াত যিখিনি নাম আছে এইখিনি ৰিনেম কৰিব লাগিব। এতিয়া আমি কম্পিউটাৰটো ফাৰ্ষ্ট ৰিনেম কৰোঁতে ইয়াত স্পেচ বাৰডাল মাৰি দিলোঁ এবাৰ, তাৰপৰা এণ্টাৰ মাৰি দিলোঁ, হৈ গ'ল। আৰু এইটো কৰোঁতে এইটো এটা শ্বৰ্টকাট হয়। কম্পিউটাৰটো হৈ গ'ল। ৰিচাইকল বিনটো কৰোঁতে আমি দুডাল টেব অল্টাৰ লৈ দুবাৰ টেব মানে দুবাৰ স্পেচ বাৰডাল ইউজ কৰি ইয়াৰ পিছত আমি কি কৰিম, এতিয়া প্ৰথমে চেঞ্জ কৰিব লাগিব আমাৰ ক্লক লেংগুৱেজ ৰিজন শ্বৰ্টকাটটোৰ। আমি নামখিনি ইয়াৰ নামটো উঠাব লাগিব। ইয়াৰ কাৰণে আমি স্পেচ বাৰ দুবাৰ তিনিবাৰ মাৰিলে আমাৰ নামটো চেঞ্জ নহয়। ইয়াত আমি কৰিব লাগিব অল্টাৰ +255 এণ্টাৰ, হৈ গ'ল।
ইয়াৰ পিছত আমি VLC প্লেয়াৰৰ কাৰণে অল্টাৰ +255 আকৌ অল্টাৰ +255 এনেকৈ আমি কৰিব লাগিব। তাৰপৰা 55 অল্টাৰ +255 অল্টাৰ +255 তিনিবাৰ। অল্টাৰ 255 255 255 অল্টাৰ 255 হৈ গ'ল 255। ৰিনেম কৰাৰ কামখিনি হৈ গৈছে। এতিয়া আমাৰ মেইন কথা হৈ গ'ল কি মোৰ ইয়াত অহা নাই, মই যিহেতু এইটো এবাৰ ইউজ কৰিলোঁ চাবৰ কাৰণে। আপোনালোকৰ তাত ইয়াত শ্বৰ্টকাটৰ এডাল এৰো আহিব, শ্বৰ্টকাটৰ চিনটো আহি থাকিব। গতিকে সেই শ্বৰ্টকাটৰ চিনটো নাইকিয়া কৰিবৰ কাৰণে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। লিংকটো মই ডিছক্ৰিপশ্যনত আপোনালোকক দি দিম। আপুনি ব্ৰাউজাৰ খুলি বা সেই লিংকত টাচ কৰাৰ লগে লগে আপুনি নিৰ্দিষ্ট এটা ব্ৰাউজাৰত গৈ আপোনালোকে লিংকত যোৱাৰ পিছত এনেকুৱা এটা ৱেব পেজ পাবগৈ। ৱেব পেজটো তললৈ স্ক্ৰল কৰি দিয়াৰ লগে লগে পাব যে দুটা ভাৰ্চনৰ পাব, 32 বিট আৰু 64 বিট। উইণ্ডোজৰ দুটা ভাৰ্চন আহে, এটা 32 বিটৰ এটা 64 বিটৰ। আপুনি কেনেকৈ চেক কৰিব? চেক কৰিবৰ কাৰণে আপুনি ৰাইট ক্লিক কৰিব আৰু প্ৰপাৰ্টিত যাব। মাই কম্পিউটাৰ ৰাইট ক্লিক কৰি প্ৰপাৰ্টিত গৈ দেখিব যে এইখিনিত লিখা থাকিব 32 বিট অপাৰেটিং চিষ্টেম বুলি বা 64 বিট অপাৰেটিং চিষ্টেম বুলি। আপোনাৰ যোনটো লিখা থাকে সেইটো আপুনি ডাউনলোড কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব। মোৰ 32 বিট, গতিকে মই 32 বিটত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে এনেকৈ নিৰ্দিষ্ট ফাইল এটা ডাউনলোড হৈ আহিব। ইয়াত ছেভ এজ কৰি দিব, 1 MB মান হ'ব ফাইলটো। তাৰ পৰা আপুনি ফাইলটো খুলি ইয়াক ইনষ্টল কৰি ল'ব। মই ইয়াক অলৰেডি ইনষ্টল কৰা আছে। কৰি লোৱাৰ পিছত আপুনি এনেকুৱা এটা এপ্লিকেশ্যন আইকন পাব। সেই আইকনটোত আপুনি ডুৱেল ক্লিক কৰি দিব। এইটো আপোনাক খোল খাব এপ্লিকেশ্যনটো, এবাৰে খোল খাই যোৱাৰ লগে লগে আপুনি ৱেবছাইটটোত ভালকৈ পঢ়ি ল'ব। ইয়াত দেখুৱাই থকা স্ক্ৰীনশ্বটকেইটা ইয়াত আছে এৰো, লাইট এৰো, কাষ্টম এৰো, ন' এৰো। আপুনি ন' এৰোত ক্লিক কৰি দিব। ন' এৰোত ক্লিক কৰি চিলেক্ট হিয়াৰ টু ৰিমুভ ইয়াত ক্লিক কৰিব আৰু তাৰপিছত আপুনি এপ্লাই কৰি দিব। এপ্লাই কৰি দিয়াৰ পিছত আপোনাৰ কম্পিউটাৰটো অট'মেটিকলি লগ অফ হ'বও পাৰে, নহ'লেও আপুনি লগ অফ কৰি দিব আৰু তাৰপিছত আপোনাৰ এই এৰ'খিনি নাইকিয়া হৈ যাব। মডিফাই কৰি ল'ব পাৰিব নিজৰ মতে, য'ত যেনেকৈ লাগে আপুনি নিজ ইচ্ছাৰে ফল্ডাৰখিনি ছেটিং কৰি ল'ব পাৰিব। ধন্যবাদ, আজিলৈ ইমানেই। আমি ভিডিঅ'টি থুলমূলকৈ এটা আভাস দিলোঁ, আপুনি নিজে চেষ্টা কৰিব, হয়তো ইয়াতকৈ ভালকৈ ডিজাইন কৰিব পাৰিব। ধন্যবাদ। আৰু এটা কথা থাকি গৈছে যে আমি ইয়াত এটা ঘড়ী দিয়া আছিলে, ঘড়ীটো ক'ৰ পৰা আনিম? আমি গেডজেটৰ পৰা আনিম। চাইজৰ পৰা ৰাইট ক্লিক মাৰিব আপুনি, গেডজেটত গৈ ক্লকটো আপুনি লৈ ল'ব। লোৱাৰ লগে লগে আপুনি ইয়াত ছেকেণ্ডৰ কাটা এটা উলিয়াবৰ কাৰণে আপুনি শ্ব' দা ছেকেণ্ড। ধন্যবাদ আমাৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।